হামৰেন চহৰবাসীৰ ৰাজ্যৰ প্ৰশংসনীয় পদক্ষেপ অসমত কোভিড-19 মহামাৰীৰ অধিক সংক্ৰমণ বৃদ্ধি হোৱালৈ চাই হামৰেন চহৰবাসীৰ কঠোৰ আৰু জৰুৰী সিদ্ধান্ত গ্ৰহণ। গাহৰি আফ্ৰিকান ফিভাৰৰ পৰা আতংকিত হোৱাৰ নিষ্প্ৰয়োজন। মাথোন সজাগ আৰু সতৰ্ক থাকক। দুৱাৰ বাগৰি গাহৰি পালকসকললৈ এই আহ্বান পশুপালন বিভাগৰ EM তৰেন্দ্ৰ ব্ৰহ্মৰ। বিপদৰ সময়ত আৰ্তজনলৈ সহায়ৰ হাত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। লকডাউনত দিল্লীত আবদ্ধ থাকি প্ৰতিনিধিৰ জৰিয়তে সাহায্য বিতৰণ সাংসদগৰাকীৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। অসমত মহামাৰী কোভিড-19ত সংক্ৰমণৰ সংখ্যা বৃদ্ধিলৈ চাই সজাগ আৰু সতৰ্ক হামৰেন চহৰবাসীৰ জৰুৰী আৰু কঠোৰ সিদ্ধান্ত গ্ৰহণ। দৈনন্দিন জীৱন যাপনৰ সুবিধাৰ্থে তৃতীয় পৰ্যায়ৰ লকডাউনত বহু ক্ষেত্ৰত যথেষ্ট শিথিলতা প্ৰদান কৰাৰ বিপৰীতে ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা যোৱা 24 ঘণ্টাত হৈছে অসমত সৰ্বাধিক। এই ঘটনা লৈ চাই পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেন চহৰবাসী ৰাইজে নিজে ওলাই আহি এই সন্দৰ্ভত আলোচনা বিলোচনা কৰি গ্ৰহণ কৰি লৈছে অতি প্ৰশংসনীয় তথা কঠোৰ সিদ্ধান্ত। আলোচনা বিলোচনা মৰ্মে হামৰেনৰ ৰাইজ তথা সিদ্ধান্তত উপনীত হৈছে কেৱল আৰক্ষী প্ৰশাসনৰ ওপৰত নিৰ্ভৰ কৰি নহয়, সমগ্ৰ চহৰ তথা জিলাবাসীৰ স্বাস্থ্য সুৰক্ষাৰ কথা চিন্তা কৰি স্বতঃস্ফূৰ্তভাৱে নিজাববীয়াকৈ লকডাউন নীতি নিয়ম কঠোৰভাৱে পালনত গুৰুত্ব আৰোপ কৰে। হামৰেন নতুন তথা পুৰণি বজাৰ বিভিন্ন সামগ্ৰী বিক্ৰী কৰা দোকানৰ বেপাৰীসকলে মুখত মাস্ক পিন্ধিবই লাগিব। তেনেকৈ গ্ৰাহকৰ ক্ষেত্ৰতো একেই নিয়ম। মাস্ক নিপিন্ধাকৈ বজাৰলৈ আহি সামগ্ৰী ক্ৰয় কৰিব বিচৰা গ্ৰাহকক একো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব দোকানীয়ে। বাহিৰৰ বেপাৰীয়ে হামৰেনলৈ খাদ্য সামগ্ৰীকে ধৰি আন বিভিন্ন সামগ্ৰী চহৰলৈ আনিব নোৱাৰিব। হামৰেনৰ বেপাৰীসকলে আগবাঢ়ি গৈছে চহৰলৈ আনিব লাগিব। উল্লেখ্য যে হামৰেন চহৰবাসীৰ এই সতৰ্কতামূলক পদক্ষেপ আৰু সিদ্ধান্ত গ্ৰহণ নিশ্চয় অনুকৰণীয় হ'ব আজিৰ তাৰিখত। সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰ লৈ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলাৰ গাহৰি পালকসকলৰ মনত সম্প্ৰতি আতংকিত অৱস্থা। শনিবাৰে দুৱাৰবাগৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত দেইথৰ পশুপালন বিভাগত শনিবাৰে উপস্থিত হয় EM তৰেন্দ্ৰ ব্ৰহ্ম। কাৰ্বি আংলঙৰ অধিকতৰ গ্ৰামাঞ্চলত গাহৰি পালন গ্ৰাম্য অৰ্থনীতিৰ মূল উৎস বুলি ক'লেও হয়তো বহাই কোৱা নহ'ব। জিলাখনত বসবাস কৰা বহু জনজাতিৰ লোকৰ খেতিৰ পিছতেই গাহৰি পালন দ্বিতীয় মূল জীৱিকা। সেয়ে গাহৰি সোৱাইন ফ্লুক লৈ বেছ আতংকিত গাহৰি পালকসকল। গাহৰি সাধাৰণ সোৱাইন ফ্লুতকৈ মাৰাত্মক আফ্ৰিকান সোৱাইন ফ্লু অহাৰ কথা একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে এইদৰে আতংকিত আৰু চিন্তিত গাহৰি পালকসকল। এনে পৰিস্থিতিত পশুপালন বিভাগৰ EM তৰেন্দ্ৰ ব্ৰহ্ম দেইথৰস্থিত পশুপালন বিভাগত উপস্থিত হৈ বিভাগীয় কাম কাজ পৰিদৰ্শনৰ লগতে গাহৰি পালকসকলৰে মত বিনিময় অনুষ্ঠানত গাহৰি আফ্ৰিকান ফ্লুক লৈ আতংকিত নহ'বলৈ আহ্বান জনায়। ৰাজ্যৰ কোনো প্ৰান্তত গাহৰি সাধাৰণ ফ্লু হৈছে যদিও এই ৰোগবিধ কাৰ্বি আংলং জিলাত এতিয়ালৈকে প্ৰৱেশ ঘটা নাই, অৰ্থাৎ এই ৰোগৰ সংক্ৰমণৰ নজিৰ লাভ কৰা নাই। যদিও গাহৰি পালকসকল এই লৈ সজাগ আৰু সতৰ্ক থকাৰ লগতে গাহৰিৰ গাত কিবা ৰোগৰ লক্ষণ দেখিলে তৎক্ষণাৎ বিভাগৰ বিষয়া তথা চিকিৎসকসকলৰ সৈতে যোগাযোগ কৰি পৰামৰ্শ ল'বলৈ আহ্বান জনায় EM ব্ৰহ্মই। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। বিপদৰ সময়ত আৰ্তজনলৈ সহায়ৰ হাত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। লকডাউনত দিল্লীত আবদ্ধ থাকিব লগা হোৱাৰ বাবে প্ৰতিনিধিৰ জৰিয়তে সমষ্টিৰ আৰ্তজনলৈ খাদ্য সামগ্ৰী বিতৰণ কৰিলে সাংসদগৰাকীয়ে। লংকাৰ লস্কৰ পথাৰত প্ৰায় 300 নিঃকিন পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ। বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশজুৰি বৰ্তমান অব্যাহত তৃতীয় পৰ্যায় লকডাউন।
লকডাউন তথা দুৰ্যোগৰ সময়ছোৱাত আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াই গৈছে জনপ্ৰতিনিধি বিভিন্ন দল সংগঠনৰ লগতে বহু সুহৃদয়বান লোক কোভিড-19 সৃষ্টি কৰা এই বিভীষিকাময় পৰিস্থিতিৰ মাজতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ লকডাউনৰ বাবে সাংসদগৰাকী দিল্লীত আবদ্ধ থাকিব লগা হৈছে যদিও সাংসদগৰাকীৰ তত্ত্বাৱধানত নগাঁও সমষ্টিৰ বিভিন্ন স্থানত দলীয় কৰ্মী তথা প্ৰতিনিধিসকলে লকডাউনৰ মাজতে বিতৰণ কৰি গৈছে খাদ্য সামগ্ৰী শনিবাৰে এইদৰে লংকাত উপস্থিত হয় সাংসদগৰাকীৰ প্ৰতিনিধিসকল লংকাৰ লস্কৰ পথাৰত প্ৰায় ৩০০ দৰিদ্ৰ পৰিয়ালৰ মাজত নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পৰিস্থিতিক স্বাভাৱিক অৱস্থালৈ ঘূৰি নহালৈকে এনেদৰে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াই থকা হ'ব বুলি জানিবলৈ দিয়ে এইসকল প্ৰতিনিধিয়ে আজি যে আপোনালোকে আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আমাৰ যিখিনি মানুহ মানে ১,০০০ টকীয়া বা হেৰি যিখিনি চাউল দিয়া হৈছিলে ৰেচন কাৰ্ড নথকা মানুহখিনি মানে চৰকাৰৰ পৰা কোনো ধৰণৰ সহযোগিতা পোৱা নাই সেইবিলাক চাউলকে দিব লাগিছে নেকি চৰকাৰৰ পৰা আমি সহযোগিতা পাইছোঁ আমি অলৰেডি ১,০০০ টকা কি পাইছে আমি চালি পাইছোঁ তেল পাইছোঁ আৰু আলু পাইছোঁ পিঁয়াজ পাইছোঁ দালি পাইছোঁ কোনে দিছে আমাৰ প্ৰদ্যুৎ বৰদলৈ দিছে নগাঁও লোকসভাৰ অন্তৰ্গত নটা সমষ্টিতে তেওঁ যিসকল দুখীয়া গৰীব শ্ৰেণীৰ মানুহ বিভিন্নভাৱে দুখীয়া হৈ আছে সেইসকলে যাতে অগুণি নাথাকে তাৰ কাৰণে তেওঁ যথাসাধ্য পৰিমাণে সহায় আগবঢ়াইছে যেতিয়া ফটককৈ দি দিলে আমাৰ পাৰ্লিয়ামেণ্ট চলি থকা সময়ত আমাৰ 10 নং নগাঁও লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেত দিল্লীতে বিমান সেৱা বাতিল কৰাৰ কাৰণে থাকি যাব লগা হ'ল যদিও তেখেত তাত থাকি যাব লগা হ'ল তেখেতে আমাৰ নগাঁও লোকসভাৰ অন্তৰ্গত যিকেইটা সমষ্টি আছে গোটেইকেইটা সমষ্টি আমাৰ নেতাসকলৰ লগত যোগাযোগত আছে সাধাৰণ জনতাৰ খবৰ লৈছে প্ৰত্যেকটো মুহূৰ্তত আৰু এতিয়া গোটেই আপোনালোকে দেখিছে গোটেই নগাঁও লোকসভা প্ৰত্যেককেইটা সমষ্টিত দিয়াৰ পিছতো আজি আমাৰ লস্কৰ পথাৰত আমি এইটো অঞ্চলত আহি উপস্থিত হৈছোঁহি তেখেতসকলে ফোনযোগে আমাক কালি কৈছে তোমালোকে গৈ পেলাই সেইখিনি মানুহক সহায় কৰাগৈ যিখিনি মানুহে অকলে চৰকাৰৰ ১,০০০ টকা সুবিধা পাইছে বা চৰকাৰৰ পৰা হেৰি দালি চাউল সেইখিনি সুবিধা পাইছে সেইখিনি মানুহক নহয় যিখিনি মানুহে দিন হাজিৰা কৰি পেলাই খাইছিলে যিখিনি মানুহ বিশেষ কষ্টত আছিলে সেইখিনি মানুহক গৈ পেলাই তোমালোকে শুশ্ৰূষা কৰাগৈ যিখিনি মানুহে পানী খাই পেলাই ৰোজা ধৰিব লগা হৈছে পানী খাইছে হেৰি কৰিব লগা হৈছে বিভিন্ন ধৰণৰ কষ্টত আছে সেইখিনি মানুহক তোমালোকে গৈ পেলাই খবৰ লোৱাগৈ আৰু এইখিনি প্ৰচেষ্টা তেখেতে সম্পূৰ্ণ ব্যক্তিগত পুঁজিৰে কৰিছে লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে ৰিচম বাণিজ্যিক বিৰতিৰ Looking for your household essentials? MS Punctual Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Punctual Stationery, Rongkhelan, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত
পুনৰ বাতৰি মজিয়াত জিলা পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম গাহৰি আফ্ৰিকান সোয়াইন ফিভাৰক লৈ সংবাদমেলত কৰা বক্তব্যক লৈ উচুকা অৰ্থাৎ সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ নেতৃত্ববৰ্গই প্ৰকাশ কৰে তীব্ৰ প্ৰতিক্ৰিয়া। জিলা পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম গাহৰি আফ্ৰিকান সোয়াইন ফিভাৰক লৈ সংবাদমেলত কৰা বক্তব্যক লৈ উচুকা অৰ্থাৎ সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ নেতৃত্ববৰ্গই প্ৰকাশ কৰে তীব্ৰ প্ৰতিক্ৰিয়া। যি সময়ত সমগ্ৰ অসমত আফ্ৰিকান সোয়াইন ফিভাৰক লৈ বিভাগীয় মন্ত্ৰী তৎপৰ হৈ উঠিছে। এই ৰোগক লৈ তৎকালে ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ টাস্ক ফ'ৰ্চ গঠন কৰিছে। গাহৰি ৰোগত আক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি অৱস্থাৰ বুজ লৈছে। কাট নিউজলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তি যোগে কয় যে পশ্চিম কাৰ্বি আংলং জিলাৰ বৰগাঁও, আহম, বৰৈ, চুপি, কেলক, নকটেৰাং টকবি গাঁৱত দুখীয়া গাহৰি পালকসকলৰ শ গাহৰি আফ্ৰিকান সোয়াইন ফিভাৰত মৃত্যু হৈছে। কিন্তু এনে সময়তে কাৰ্বি আংলং জিলাত এতিয়াও আফ্ৰিকান সোয়াইন ফিভাৰ অসানাই ধৰণে কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ব্ৰহ্মই আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত অঞ্চললৈ গৈ বিভাগীয়ভাৱে বুজ লোৱাৰ লগতে এই সন্দৰ্ভত গাহৰি পালকসকল সজাগ আৰু সতৰ্কতামূলক সভা পতাৰ প্ৰয়োজন আছিল বুলি মন্তব্য কৰিছে উচুকাৰ নেতৃত্ববৰ্গই। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। নীলিপ অঞ্চলৰ অতিকৈ পিছপৰা বৰলাংচৰ আৰ্টৰ কাষত থিয় দিলে এজাক হৃদয়বানে। হাতত খাদ্য সামগ্ৰীৰ টোপোলা লৈ দীঘলীয়া লকডাউনৰ ফলত এমুঠি অন্নৰ বাবে হাহাকাৰ দুৰ্গতসকলক কিছু সকাহ দিলে এইসকল হৃদয়বানে। প্ৰাকৃতিক সুন্দৰ দৃশ্যৰে ভৰপূৰ যদিও বাট পথ নাই। বহিজগতৰ বাবে যোগাযোগৰ বিশেষ সাধনৰ পৰা বঞ্চিত কাৰ্বি আংলং জিলাৰ অতিকৈ পিছপৰা নীলিপ পৰিষদ সমষ্টিৰ ভিতৰত অতিকৈ পিছপৰা এই বৰলাংচু। দীৰ্ঘদিনীয়া লকডাউনৰ বাবে সমাজৰ দূৰত্ব অটুট ৰাখি নিজ ঘৰত আবদ্ধ থকা প্ৰায় 200টাকৈ অধিক দুখীয়া পৰিয়ালৰ কাষত থিয় দি খাদ্য সামগ্ৰী বিতৰণ কৰিলে এজাক হৃদয়বান যুৱকে। কাৰ্বি ফিল্ম জগতৰ জনপ্ৰিয় নায়ক বিপুল টেৰাং তথা সহযোগীসকলে খাদ্য সামগ্ৰীৰ টোপোলা লৈ দীঘলীয়া পথ অতিক্ৰম কৰি সোমাই গৈ পিছপৰাত ভিতৰুৱা ৰাইজক খাদ্য সামগ্ৰী বিতৰণ কৰি কিছু সকাহ দিয়াৰ প্ৰয়াস কৰে। এই যাক হৃদয়বান যুৱকসকলৰ সৈতে সহযোগ কৰিলে কেএছএ কৰ্মকৰ্তাসকলে। ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।